আপুনি বনাব খোজে নেকি আপোনাৰ কাৰণে এটি ব্লগ বা এটি সৰু ৱেবছাইট আৰু তাৰ জৰিয়তে আপুনি কৰিব খোজে নেকি কিছু অনলাইন ইনকাম আৰু যদি হয় তেনেহ'লে আজিৰ এই ভিডিঅ'টো আপোনাৰ বাবে হ'বলৈ গৈ আছে যথেষ্ট গুৰুত্বপূৰ্ণ। নমস্কাৰ, মোৰ নাম বিশ্বজিৎ বৰ্মন। আপোনালোকে চাই আছে টেকন'লজি বতৰা। ব্লগাৰ গুগলৰ এটি ছাৰ্ভিচ হয় যাৰ জৰিয়তে আপুনি ক্ৰিয়েট কৰিব পাৰে এটি সৰু ব্লগ, আন অৰ্থত ক'ব পাৰে আপুনি এটি সৰু ৱেবছাইট। যদিহে আপুনি এটা সম্পূৰ্ণ ৱেবছাইট বনাব খোজে তেনেহ'লে আপুনি HTML জনাটো যথেষ্ট গুৰুত্বপূৰ্ণ। কিন্তু আজিৰ এই ভিডিঅ'টোত আমি চাবলৈ গৈ আছোঁ কেনেকৈ আপুনি HTML নজনাকৈও গুগলত এটি সৰু ৱেবছাইট বা ব্লগ আপোনাৰ বাবে বনাব পাৰে। আহক আমি আগবাঢ়ো কম্পিউটাৰ স্ক্ৰীনলৈ। ব্লগাৰ ৱেবছাইট খোলাৰ কাৰণে প্ৰথমতে আপুনি যাব লাগিব blogger.com-লৈ। ইয়াতে আপোনাৰ এনেকৈ এখন পেজ খুলি পাব আপোনাৰ সন্মুখত। পেজখন ফুল হোৱাৰ পিছত আপুনি যাব লাগিব ক্ৰিয়েট ইউৰ ব্লগলৈ। যেহেতু ব্লগাৰ এটা গুগলৰে প্ৰডাক্ট হয়, চ' আপুনি আপোনাৰ নিজৰ জিমেইল একাউণ্ট ইউজ কৰি ব্লগাৰত একাউণ্ট খুলিব পাৰে। এয়া আমি লগ ইন কৰিছোঁ নিজৰ জিমেইল একাউণ্টলৈ। ইয়াৰ পিছত এনেকৈ আপোনাক আপোনাৰ প্ৰফাইলৰ কাৰণে সুধিব। তাৰপিছত আপুনি এনেকৈ ইয়াত গৈ কণ্টিনিউ টু ব্লগাৰত দবাব। তাৰপিছত আপোনাৰ সন্মুখত খোল খাব এনেকুৱা এখন পেজ। এইখন পেজৰ পিছত ইয়াতে আপুনি এটা অপশ্যন দেখিব ক্ৰিয়েট নিউ ব্লগ। চ' আপুনি ইয়াতে ক্লিক কৰক ক্ৰিয়েট নিউ ব্লগত। ইয়াত ক্লিক কৰাৰ পিছত আপোনাৰ ইয়াতে টাইটেল আৰু এড্ৰেছৰ কথা সুধিব। টাইটেল ইয়াতে যি দিব খোজে আপুনি সেইটো টাইটেল দিব পাৰিব আৰু সেই টাইটেলটোৱে আপোনাৰ ব্লগৰ ওপৰত দেখা পাব। আমাৰ যিহেতু চেনেলটোৰ নাম হ'ল টেকন'লজি বতৰা, বলক আমি টেকন'লজি বতৰা নামেৰে টাইটেলটো দিওঁ। টেকন'লজি বতৰা। তো টাইটেলটো দিয়াৰ পিছত ইয়াতে খুজিছে আপোনাৰ এড্ৰেছ। তো এড্ৰেছ মানে হ'ল যিটো আপোনাৰ ৱেবছাইটৰ যেনেকুৱাকৈ এড্ৰেছ থাকে, যেনেকৈ ধৰক আপুনি যিকোনো ৱেবছাইট যদি দেখে www.something.com এনেকুৱা এটা এড্ৰেছ দেখা পাব আপুনি ধৰক। যেনেকৈ ব্লগাৰৰ এড্ৰেছটো www.blogger.com। চ' এনেকৈ আপোনাৰো এটা ৱেবছাইটৰ এড্ৰেছ বনিব। চ' ইয়াতে আপুনি নিজৰ ৱেবছাইটৰ এড্ৰেছ এটা দিয়ক। চ' আৰু আপুনি এনেকুৱা এটা এড্ৰেছ দিব লাগিব যিটো এতিয়ালৈকে আন কোনেও ব্যৱহাৰ কৰা নাই। ঠিক আছে, তো আমি ইয়াতে এড্ৰেছটো দিলোঁ ধৰক টেকন'লজি বতৰা। টেকন'লজি বতৰা। তো আমি ইয়াতে আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত গুগলে চেক কৰিব এভেইলেবল আছে নে নাই। চাওক আমাৰ এই এড্ৰেছটো এভেইলেবল আছে। যদি আপোনাৰ ইয়াতে এভেইলেবল নাথাকে তেতিয়াহ'লে আপুনি ইয়াতে টেকন'লজি বতৰা 1 দি চাব পাৰে বা 2 দি চাব পাৰে। এনেকুৱা আপুনি অপশ্যনবিলাক ট্ৰাই কৰিব পাৰে। ঠিক আছে, আমাৰ যিহেতু এইটো এভেইলেবল আছে তো এইটো লৈ আমি কণ্টিনিউ কৰিব গৈ আছোঁ। নেক্সট কথাটো হ'ল যিটো আপুনি ইয়াতে এড্ৰেছ দিব, এড্ৰেছটো এনেকুৱা ধৰণৰ এড্ৰেছ আপুনি দিবলৈ চেষ্টা কৰিব যিটোৰ বিষয়ে আপোনাৰ ব্লগটো, যেনেকৈ ধৰক আপুনি যদি পয়েমৰ বিষয়ে কিবা লিখে তেতিয়াহ'লে পয়েম নামৰ কিবা এটা আপুনি নাম বিচাৰিব। যদি আপুনি টেকন'লজিৰ বিষয়ে বিচাৰে তেনেহ'লে টেকন' চামথিং নাম বিচাৰিব। নহ'লে আপুনি আপোনাৰ যি টপিকৰ ওপৰত ব্লগটো বনাব খোজে সেই টপিকৰ ওপৰত এড্ৰেছটো দিয়াটো যথেষ্ট ভাল বুলি ক'ব পাৰে আপুনি। তো এইবিলাক আপোনাৰ থিম ইয়াতে এভেইলেবল আছে। ইয়াৰ ভিতৰত আপুনি যিকোনো এখন থিম চিলেক্ট কৰি ল'ব পাৰে। তো কোনো ভয় খোৱাৰ দৰকাৰ নাই। এই থিম বা টাইটেল আপুনি পিছতো এইবিলাক চেঞ্জ কৰিব পাৰিব। চ' আমি প্ৰথমখন থিমেই চুজ কৰি লৈছোঁ আৰু ক্ৰিয়েট ব্লগত ক্লিক কৰিছোঁ। এয়া চাওক আপোনাৰ সন্মুখত আপোনাৰ নিজৰ ব্লগ টেকন'লজি বতৰা নামেৰে এই ব্লগটো ষ্টাৰ্ট হৈ গৈছে। তো আপুনি যদি চাব খোজে আপোনাৰ ব্লগটো কেনেকুৱা খুলিছে তো আপুনি ইয়াতে ভিউ ব্লগত ক্লিক কৰিব পাৰে। এয়া চাওক আপোনাৰ ব্লগটো এনেকুৱাকৈ এটা ব্লগ খুলি গৈছে। চ' এইটো ইয়াতে এনেকুৱা লিখা আছে টেকন'লজি বতৰা, যিটো আপোনাৰ হেডিং হয়। আৰু ইয়াতে মই একো পষ্ট কৰা নাই যিহেতু দেয়াৰ ইজ নাথিং হিয়াৰ এনেকুৱা লিখা আছে। চ' ইয়াতে আপুনি ক্লিক কৰি চাব পাৰে। ইয়াতে আপোনাৰ প্ৰফাইলটোৰ বিষয়ে দেখাব। ঠিক আছে, তো এতিয়া চাওঁ হওক আমি কেনেকৈ পোষ্ট ক্ৰিয়েট কৰিব পাৰিম। পোষ্ট ক্ৰিয়েট কৰাৰ বাবে আপুনি ইয়াতে ক্লিক কৰিব ক্ৰিয়েট নিউ পোষ্ট। ক্ৰিয়েট নিউ পোষ্টত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকৈ এখন পেজ খোল খাব। যেনেকৈ আপুনি ইমেইল টাইপ কৰি, ইমেইলটো চবেই লিখিব জানেই চাগে। ইমেইল যেনেকৈ লিখে তেনেকুৱা এখন চেম পেজ খোল খাইছে, আপুনি দেখিব পাইছে। ইয়াত বহুত ধৰণৰ অপশ্যন আছে, ফ্ৰণ্ট বাগেৰা আছে, চাইজ আছে, কেনেকুৱা চাইজ দিব খোজে, আপোনাৰ ৰাইটিং কেনেকুৱা বল্ড এটা লিখিব পাৰে কেনেকুৱা দিব খোজে, এইবিলাক আছে।
ইয়াত চাব আপুনি লিংক দিব পাৰে, ফটোজ দিব পাৰে, ভিডিঅ'জ দিব পাৰে, যি ইচ্ছা দিব পাৰে। ঠিক আছে, তো আমি আপোনাক এটা পোষ্ট ক্ৰিয়েট কৰি দেখাইছো। ঠিক আছে, তো আমাৰ ইউটিউব চেনেলৰ পৰাই আমি টাইটেল কপি কৰিছো। তো আমি ইয়াতে টাইটেল দিলো, মাত্ৰ 500 টকাতে লাভ কৰক এটি নতুন জিঅ' ফোন। ঠিক আছে, এইটো টাইটেল দিলো। তাৰপিছত আমি ইয়াতে অকণমান ডেছক্ৰিপশ্যন লিখিছো, ধৰক ঠিক আছে, এইটো হৈ গ'ল। ইয়াতে আমি এটা লিংকো এড কৰি দিছো, ধৰক লিংক এড কৰাৰ বাবে আপুনি ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ পিছত এনেকুৱা এখন পেজ খোল পাব। তো ইয়াতে আপুনি পেষ্ট কৰি দিয়ক লিংকটো। পেষ্ট কৰি দিয়াৰ পিছত আপুনি অকে কৰি দিয়ক। তো আপুনি দেখিছে এনেকুৱা এটা লিংক দেখা পাইছে ইয়াতে। তো ঠিক আছে, এইটো আমাৰ নতুন এটা পোষ্ট খুলি গ'ল। এই পোষ্টটো আমি ইয়াতে গৈ আপুনি পাব্লিছ কৰিব পাৰে। ঠিক আছে, যদি আপুনি ফটো লগাব খোজে ইয়াত ক্লিক কৰি ফটো লগাব পাৰে, ইয়াত ক্লিক কৰি ভিডিঅ'জ দিব পাৰে। ঠিক আছে, তো আমি এইটো পোষ্ট পাব্লিছ কৰিছো। তো এইটো আমাৰ পাব্লিছ হৈ গ'ল, এই পোষ্টটো পাব্লিছ হৈ গ'ল। আপুনি যদি চাব খোজে এই পাব্লিছ পোষ্টটো কেনেকুৱা দেখিছে, আপুনি ইয়াতে ভিউ কৰিব পাৰে। এয়া চাওক আপোনাৰ পোষ্টটো এনেকুৱা দেখিছে। ঠিক আছে, এইটো হ'ল আপোনাৰ পোষ্ট। তো ইয়াতে যদি কোনোবাই কমেণ্ট দি কেনেকৈ দেখায় আপোনাক দেখাই দিছো। ঠিক আছে, মই ইয়াতে এটা কমেণ্ট দেখাই দিছো। ঠিক আছে, তো ইয়াতে যদি আপুনি যায় কমেণ্টছত, তেতিয়াহ'লে আপোনাক দেখাব। চাওক ইটছ গুড, চাওক এনেকুৱা কমেণ্ট আহিছে। তো এনেকুৱা ধৰণৰ কমেণ্টছ আপোনাক দেখাব। আপুনি এইটো ৰিমুভ কৰিব পাৰে বা ডিলিট কৰিব পাৰে বা এজ এ স্পেমো চিলেক্ট কৰিব পাৰে। ঠিক আছে, আৰু এইটো হ'ল আপোনাৰ ষ্টেপছত গৈ আপুনি চাব পাৰে আপোনাৰ ব্লগটো কোনে চালে, কোনখিনি মানুহে চালে, ক'ৰ পৰা চালে, এই গোটেইখিনি তথ্য আপুনি ইয়াতে পাব। চাওক এই বস্তু 4জন মানুহে চাইছে, ইণ্ডিয়াৰ পৰা চাইছে, ইয়াতে মেপখন দেখাই আছে। ঠিক আছে, নেক্সট আমাৰ আহিলে আৰ্নিং। তো আমি চাবলৈ গৈ আছো যে আপুনি ব্লগৰ পৰা আৰ্নিং কেনেকৈ কৰিব পাৰে। তো ব্লগৰ পৰা আৰ্নিং কৰিবলৈ এইটো কথা বুজি লোৱাটো দৰকাৰ যে ব্লগত যিটো এডভাৰটাইজ আহে, সেই এডভাৰটাইজবিলাক গুগলৰ এডচেন্সৰ পৰা দিয়া হয়। ঠিক আছে, তো আমাৰ এই যিটো ব্লগ আছে, এই ব্লগটো এতিয়ালৈকে এডচেন্সলৈ কোৱালিফাই হোৱা নাই। যেতিয়াই আপুনি লাহে লাহে পোষ্ট বঢ়াই যাব, বেছিকৈ পোষ্ট হৈ যাব আপোনাৰ ব্লগত, আপোনাৰ এডচেন্স কোৱালিফাই হৈ যাব। কোৱালিফাই হোৱাৰ কাৰণে কি কি ক্ৰাইটেৰিয়া লাগে তাত সেই বিষয়ে জানিবলৈ আপুনি ইয়াতে ক্লিক কৰি চাব পাৰে। চাওক ইয়াতে দৰকাৰী ক্ৰাইটেৰিয়াবিলাক এডচেন্সে দেখাই আছে যে কেনেকৈ আপুনি এডচেন্সৰ কাৰণে এপ্লাই কৰিব পাৰে, কেনেকৈ এপ্ৰুভ কৰিব পাৰে। চাওক এইবিলাক এডচেন্সৰ, এইবিলাক আপুনি পঢ়ি চাব পাৰে। চ' এইবিলাক যেতিয়া পঢ়িব, পঢ়াৰ পিছত আপুনি গম পাব যে কেনেকৈ এডচেন্সত এপ্লাই কৰিব পাৰে। ঠিক আছে, তো যদি আপুনি এডচেন্সত সাইন আপ কৰিব খোজে, ইয়াতে ক্লিক কৰি এডচেন্সত সাইন আপ কৰিব পাৰে। যদি ইয়াৰ এডচেন্সত কেনেকৈ সাইন আপ কৰিব লাগে ইয়াৰ বিষয়ে জানিব খোজে, তেনেহ'লে কমেণ্ট ছেকশ্যনত জনাওক, মই আপোনাৰ বাবে ইয়াৰ বিষয়ে এটা ভিডিঅ' বনাই কিনে দেখাই দিম। ঠিক আছে, তো নেক্সট আহিলে আপোনাৰ পেজ। যিবিলাক আপুনি পোষ্ট ক্ৰিয়েট কৰিব সেইটো এটা বেলেগ বস্তু হয়, আৰু পেজ যিবিলাক আছে এইবিলাক বেলেগ বস্তু হয়। ইয়াত গৈ আপুনি পেজ বনাব পাৰে, বিভিন্ন ধৰণৰ পেজ বনাব পাৰে ইয়াতে। ঠিক আছে, আৰু নেক্সট আপোনাৰ আছে লেআউট। লেআউট মানে হ'ল আপোনাৰ ব্লগটো কেনেকুৱা দেখিব। ঠিক আছে, তো এইটো হ'ল আপোনাৰ ব্লগৰ লেআউট। ইয়াতে চাওক আপোনাৰ বিষয়ে দেখাব। ইয়াতে আপোনাৰ এই আইকনটো দেখাব। এইকন মানে হ'ল আপোনাৰ যিটো ব্লগৰ এই যিটো আইকন আছে, এই আইকনটোৱে হ'ল এই ফেভিকন আইকন হয়। এইটো আইকন আপুনি চেঞ্জ কৰিব পাৰে। এই চেঞ্জ কৰাৰ কাৰণে আপুনি এটা লোগো বনাওক, বনাই কিনে এডিট কৰি কিনে ইয়াতে আপলোড কৰিব পাৰে। ঠিক আছে, এইটো হ'ল আপোনাৰ সাইড বাৰ ক'ত আছে, চাৰ্চ কোনখিনি জেগাত আহিব, এই গোটেইখিনি আপুনি লেআউট ইয়াত গৈ কিনে চেঞ্জ কৰিব পাৰে।
তাৰপিছত নেক্সট আহিলে আপোনাৰ থিম। তো থিম মানে হ'ল আপোনাৰ ব্লগটো কেনেকুৱা দেখিব। ইয়াতে বিভিন্ন ধৰণৰ থিম এভেইলেবল আছে। চাওক, ব্লগাৰৰ ফালৰ পৰা এভেইলেবল বহুতো থিম আছে। এইবিলাক থিমৰ পৰা আপুনি চিলেক্ট কৰিব পাৰে। আপোনাৰ যিখন থিম ভাল লাগে এইবিলাক খুলি চাব পাৰে। চাই আপুনি ইয়াতে ক্লিক কৰাৰ পিছত খোল খাব। চাওক, খোল খালে কেনেকুৱা আপোনাৰ পোষ্টবিলাক দেখিব, ইয়াতে দেখাই আছে। তো ইয়াতে আপুনি এপ্লাই টু ব্লগ কৰি দিলে এই থিমখন আপোনাৰ ব্লগটোত এপ্লাই হৈ যাব। ঠিক আছে, এতিয়া আপুনি চাব পাৰে ব্লগটো আপোনাৰ কেনেকুৱা দেখিছে। চাওক, এতিয়া আপোনাৰ ব্লগটো এনেকুৱা দেখিছে, আপোনাৰ পোষ্টবিলাক এনেকুৱা ধৰণৰ দেখিব। ঠিক আছে, নেক্সট আহিলে আপোনাৰ যদি আপুনি ভাবে যে এইবিলাক থিম আপুনি ব্যৱহাৰ কৰিব নোখোজে, আপুনি নিজাকৈ কিবা থিম লগাব খোজে, গুগলত বহুত ধৰণৰ ব্লগাৰৰ কাৰণে থিম এভেইলেবল আছে। তো তাত গৈ আপুনি থিমবিলাক চাব পাৰে। থিমবিলাক চোৱাৰ কাৰণে আপুনি ইয়াতে চাৰ্চ কৰিলে হ'ল গুগলত থিম ফৰ ব্লগাৰ। ইয়াতে এনেকৈ চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত ইয়াতে আপুনি দেখিব বিভিন্ন ধৰণৰ থিম। এয়া চাওক, বিভিন্ন ধৰণৰ ইয়াত ৰেছপন্সিভ ব্লগাৰ থিম ইয়াতে এভেইলেবল আছে। ইয়াতে ক্লিক কৰক। এয়া চাওক, ইয়াৰ পৰা আপুনি বিভিন্ন ধৰণৰ থিম ইয়াতে ডাউনলোড কৰি ল'ব পাৰে আৰু তাত গৈ আপলোড কৰি দিব পাৰে। ঠিক আছে, ইয়াৰ পৰা আপুনি বিভিন্ন ধৰণৰ থিমৰ বিষয়ে চাব পাৰে। আৰু গুগলত যদি চাৰ্চ কৰে কেনেকৈ থিম লগাব পাৰে, ইয়াৰ বিষয়ে বিভিন্ন ধৰণৰ পোষ্ট আপুনি পাই যাব। থিমবিলাক যেতিয়া আপুনি ডাউনলোড কৰি ল'ব, আপলোড কৰাৰ বাবে আপুনি ইয়াতে ক্লিক কৰিব বেকআপ এণ্ড ৰিষ্ট'ৰ। ইয়াত ক্লিক কৰাৰ পিছত আপুনি যিটো ফাইল ডাউনলোড কৰিব সেই ফাইলটো ইয়াতে চুজ ফাইল কৰি চিলেক্ট কৰি ল'ব। ইয়াতে চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত আপুনি আপলোড কৰি দিব আৰু আপোনাৰ এনেকৈ থিমখন আপুনি লগাব পাৰিব ইয়াতে। ঠিক আছে, তো আপুনি লাষ্টত আমি গৈছোঁ ছেটিংছলৈ। এইটো হ'ল আপোনাৰ ছেটিংছ হয়। ইয়াত আপোনাৰ টাইটেল যিটো আছে টেকনলজি বতৰা, এইটো আপুনি চেঞ্জ কৰিব পাৰে। প্ৰাইভেচি আপুনি কাক দেখাব খোজে, চাৰ্চ ইঞ্জিনত আনিব খোজে নে নোখোজে, ইয়াৰ বিষয়ে আপুনি দেখাব পাৰে। এইটো ডেছক্ৰিপশ্যন, ইয়াতে আপুনি ধুনীয়াকৈ এটা ডেছক্ৰিপশ্যন লিখক, যিহেতু কিহৰ ওপৰত আপুনি এই ব্লগটো বনাইছে, এই ব্লগটোৰ বিষয়ে মানুহে কি জানিব পাৰিব এই ব্লগটো খুলি, ইয়াৰ বিষয়ে আপুনি এটা ডেছক্ৰিপশ্যন লিখক ধুনীয়াকৈ। এইটো হ'ল ব্লগ এড্ৰেছ, এইটো আপুনি এডিট কৰিব পাৰে। আৰু যদি আপুনি ভাবে যে এই ডমেইনটো আপুনি নিজা কৰি ল'ব খোজে, তেতিয়াহ'লে ইয়াত গৈ বাই ডমেইন কৰিব পাৰে। এই ডমেইনটো আপুনি কিনি ল'ব পাৰে গুগলৰ পৰা। ঠিক আছে, তো ইয়াতে আপোনাৰ অথৰৰ কাৰণে যিহেতু মই এটা অথৰ হয় টেকনলজি বতৰা, এই অথৰৰ কাৰণে আপুনি ইয়াতে কোনোবা আনকো অথৰ দিব পাৰে যদি এড কৰিব খোজে। যদি কোনোবাই আন কোনো আপোনাৰ ফ্ৰেণ্ডে আপোনাৰ ব্লগটোত পোষ্ট কৰিব খোজে, তেতিয়াহ'লে আপুনি ইয়াতে অথৰো এড কৰিব পাৰে। ঠিক আছে, তাৰপিছত ইয়াতে আপুনি যদি যায় তেতিয়াহ'লে পোষ্ট, কমেণ্ট এণ্ড শ্বেয়াৰিং, ইয়াৰ ওপৰত ছেটিংছত যাব পাৰে। আপুনি কিমানটা পোষ্ট দেখাব খোজে এটা পেজত, টেমপ্লেটছ ইয়াত এড কৰিব পাৰে। কমেণ্টছৰ বিষয়ে ইয়াতে বিভিন্ন ধৰণৰ ছেটিংছ এভেইলেবল হৈ আছে। ইয়াতে বিভিন্ন ধৰণৰ ছেটিংছ আছে। আপুনি এইবিলাক যেতিয়া খুলি চাব, লাহে লাহে আপুনি সকলো ধৰণৰ বস্তু বুজি পাব। তো ঠিক আছে, এনেধৰণে আপুনি এটা ব্লগ ক্ৰিয়েট কৰিব পাৰে আৰু আপুনি পইচা আৰ্ণ কৰা ষ্টাৰ্ট কৰি দিব পাৰে। ঠিক এনেদৰে আপুনিও ক্ৰিয়েট কৰিব পাৰিব আপোনাৰ বাবে এটি সৰু ব্লগ বা এটি ৱেবছাইট। আশা কৰিছোঁ এই ভিডিঅ'টোৰ পৰা আপুনি যথেষ্ট উপকৃত হ'ব। আৰু যদি ইয়াৰ সম্বন্ধে আপোনাৰ অধিক কিবা জানিব লগা থাকে, তেনেহ'লে কমেণ্ট ছেকশ্যনত জৰুৰ জনাওক। আমি আপোনাক সম্পূৰ্ণ সহায় কৰিবলৈ চেষ্টা কৰিম। যদিহে আমাৰ এই ভিডিঅ'টো আপোনাৰ ভাল লাগিছে, তেনেহ'লে লাইক কৰক, শ্বেয়াৰ কৰক আপোনাৰ বন্ধু আৰু পৰিয়ালৰ মাজত, আৰু তেখেতসকলকো জনাওক কেনেদৰে তেখেতসকলে ব্লগ বা সৰু এটি ৱেবছাইটৰ সহায়ত কৰিব পাৰে কিছু ইনকাম। ছাবস্ক্ৰাইব কৰক আমাৰ এই চেনেলটো, কাৰণ মই আপোনালৈ এনেধৰণৰ কিছুমান টেকনলজি সম্পৰ্কীয় বতৰা প্ৰায়ে লৈ আনো। ছাবস্ক্ৰাইব কৰাৰ সময়ত বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।